পালা চাইকেল লৈ আছি মই অলপ Oh, no, 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 no. Hi friends, welcome my channel Sintu Assamese Vlogs. I mean my bad. Yes, yo. আজি ক'ত যাম? আজি যাই আছো মানে এটা ৰাইট যাই আছো আপোনাক কৈ আছো গাইছ ব'লক গাইছ তো মই এতিয়া ক'ত যাই আছো আপোনাক কৈ আছো ৰ'ব গাইছ তো মই এতিয়া যাই আছো নলবাৰীত মোৰ চাইকেল বগীক লৈ যাই আছো গাইছ বগীক লৈ যাই আছো নলবাৰী গাইছ যাই আছো এই ৰ'দে গাইছ যাই আছো গাইছ যাই আছো আমি নলবাৰীত যাই আছো গাইছ যাওঁতে 30 কিলোমিটাৰ 30 কিলোমিটাৰ গাইছ আপোনালোকৰ কাৰণে কষ্ট কৰি আছো গাইছ ব'লক গাইছ ব'লক তো এতিয়া মিন্ন ভাই আগত ব্লগ বনাবলৈ যাই আছে গাইছ মিন্ন ভাই যাই আছে এতিয়া আমিও যাই আছো গাইছ এই চাইকেল দুখনে বা কি বা কৰে আজি গম নাপাওঁ আৰু গাইছ এই চাইকেল দুখনে আজি আমাক নলবাৰীলৈ লৈ যাব লাগিব গাইছ ব'লক এই গৰমত গাইছ যাই আছো ইউ আছে Oh, no, 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 no. আমি এতিয়া পুৰা জাগা পাবা কাৰণে 22 কিলোমিটাৰ আছে গাইছ 22 কিলোমিটাৰ ব'লক যাই না ব'লক দেখাই আছো জাগাখিনি যাম গাইছ তো যাই আছো গাইছ এতিয়া মিন্ময় ভাই মোৰ চাইকেলখন আছে মই তাৰ চাইকেলখন আছো তাৰ চাইকেলখন চলাই বহুত আৰাম লাগে গাইছ মজা লাগে চাইকেলখন চলাই আৰু মোৰ যি মই কৰিম যাম আৰু যাই আছো জাগাখিনি তো আমি এতিয়া আগত যাই আছোঁ আপোনালোকৰ মোৰ ভিডিঅ'টো বহুত লছি তাৰমানে অলপমান বেয়া হৈ গৈছে আৰু আপোনালোকে দেখিছে নে এখন দলং দেখিলে আপুনি কি মনত হয় কমেণ্টত জনাবচোন তো গাইছ এটা কথা ভাবিছোঁ দিন নলবাৰী আহিছিলোঁ আগতে এতিয়া বৰ্তমান আহিছিলোঁ কিন্তু নলবাৰী আহি এটা কথা লক্ষ্য কৰিছোঁ যে তাত দলং ডামাৰ আছে গাইছ দলঙে দলং এই এখন দলং পাইছোঁ আকৌ আৰু আকৌ দলং আছেই পাইছোঁ ব'লক চাওঁ ইমান বেমেনি হ'ব নালাগে গাছ বহুত বেমেনি হৈ গৈছে সূৰ্যটো আজি যে ক'ৰবাত এক ঠাইত ওলছোঁ এনে গৰম দিছি না একদম অৱস্থা নহয় আগত দিছে যি কাৰ লগত বা কাজিয়া লাগছি তাৰ সন্ধ্যাকৰ লগতে লাগছি এতিয়া কৈছোঁ তামান বেমেনি কৰিছে খাম ওলাই গৈছে নলবাৰী আৰু অলপমান আছে আৰু 2 কিলোমিটাৰমান আছে তাৰপিছত যাওঁ আৰু ভালকৈ যাওঁ চাইকেলকেইখনৰ অৱস্থা নহয় চাইকেলখন থৈ দিছোঁ এতিয়া মিন্ন ভাই বহি আছে তো এতিয়া ঘৰত যায় না মাত নহয় বেছি গাইছ তো গাইছ আমি এতিয়া আহিছোঁ মিন্ন ভাই আৰু মই আৰু এটা জেগাত লৈছোঁ আহি আছে আমাৰ দেখি আছোঁ এই গোটেই কিয় ক'ম আপোনাক দেখি আছোঁ গাইছ ৰ'ব এই চাইকেল দুখনতে আজি বেচাৰা হাতৰ অৱস্থা বেয়া হৈ গৈছে আহিছে জিমেন আৰু যাবা আছোঁ আমি ঘৰত গেলি আৰু 30 কিলোমিটাৰ যাবা আছোঁ ঘৰত তো ব'লক আহি কেনে লাগছি বেয়া লাগা নাই দে ভালে লাগছি দে ভাল লাগছে A few moments later. তো আহি এতিয়া ৰাকেশ দাক মানুহ কেনেকুৱা খবৰ তো গাইছ মই মানে ঘৰত এই গৰমত আজি ঘৰ চাফা কৰি আছিলোঁ থাকোঁতে হঠাতে ভাইহঁতে আহি গ'ল মানে হাজোৰ পৰা চাইকেল লৈ আছি মই অলপ ভয় লাগছি মোৰ মানে হাজোৰ পৰা চাইকেল লৈ মোক লগ কৰিব লাগে একো যুক্তিয়ে নাই মোৰ একঠি ভাতা ৰ'দ দিছি বাপ্পা ঐ বাপ গাইছ মানুহ ঘৰত ফেনৰ তলত থাকিব পৰা নাই আৰু ইহঁতে চাইকেল মাৰি আছে কি এতিয়া বাকী কেনেকুৱা খবৰ কোৱা বাকী ঠিকে আছে চব আছে চেনেল চলি আছে ভালকৈ বঢ়িয়া কি পঢ়ি আছ তুমি ক্লাছ 10 পঢ়ি আছোঁ ক্লাছ 10 পঢ়ি আছ সুন্দৰ বাকী এনেকে জাগাতকৈ বেছি ডাঙৰ দিশ নলবা এখন চাইকেল চলি আছে গাইজ আপোনালোকে চাব পাৰে আপো বা পিংকি চাইকেল কিনে মাৰি আছে হা মই ঘৰৰ পৰা ওলবা নাই ঠান নাই গৰমত বা তো ৰাকেশ দাই ক'লা কি ঘৰৰ যাওঁ ব'ল তো আমিও ক'লোঁ যাওঁ আহিলোঁ দিয়া ঘৰত তো আহি এতিয়া ৰাকেশ দাৰ ঘৰ পালোঁ ৰাকেশ দা বঢ়িয়াকৈ চাহ দিছি চাহ খা গৰমত খাওঁ চাহকাপ খাই লওঁ মোৰ বিয়া চলি চাহকাপ খাই লওঁ গাইছ আৰু আমাৰ মিন্ময় তো ৰাকেশ দা তই ঘৰৰ পৰা আহিলোঁ এতিয়া আহি এনে ৰাস্তাত ফটো উঠিব আহিছোঁ বঢ়িয়া বাকী গাইজ মোক যোনী চাই আছে একো চেনেলটো অলপমান ছাপোৰ্ট কৰিব মানে এংকি যাব লাগিব লগে ভাগে একবাৰী এতিয়া ভিডিঅ'টো অন হৈছি না হোৱা নাই বাপ্পা সেই কেমেৰা ধৰছি জানো হাবি তাৰ হাতৰ ফাৰ্ষ্ট ফুট তাৰ হাঁহি দেখিছে নাই নিৰেজোৰ হাঁহি তাৰ বাকী তহঁতে আমাৰ তাক আহি কেনেকুৱা পালি বঢ়িয়া লাগছি হা ভাল লাগছি না বাকী বয়া চয়া নাপি দিপেৰে ভাতটো নোখোৱালো বুজি পাইছ
পো কথা কান্দান তাৰ কুত্তাৰ তো এতিয়া ৰাকেশ দাক বাই বাই দিম আৰু বঢ়িয়া যাব লাগে ভাই এতিয়া ইমান বেছি থাকিব নাংগে ইয়াতে বহুত তহঁতৰ বহুত হ'ল লাগাতকৈ অলপ বেছি হ'ল যা 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 দিলে ৰাকেশ দাই বল বল তো ৰাকেশ দা বাই 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 নাপাওঁ বাই বাই তো আমি এতিয়া ৰাকেশ দাহঁতৰ ঘৰৰ পৰা আহি গৈছোঁ আহি পালোঁ এতিয়া সজাই আছোঁ মিনমা ভাই কেনে লাগিল সুধো বলক মিনমা ভাই কেনে লাগিল আজি জুই তো বলক গাইছ বলক জোচ মোৰ এতিয়া নছে বলক গাইছ তো এই গৰমত কি আৰু ৰস খাই দিওঁ গাইছ কোৱা আৰু ৰস খাই দিওঁ তো আহি সেই সময়ত ঘৰ পালোঁ এতিয়া ভাত খাই আছোঁ গাইছ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব